আপোনালোকক এটা বস্তু দেখাম, বহুদিনীয়া আশা আছিলে, সেই বস্তুটো দেখাম আজি। ৰ'ব, কি জানে, কলপাত। এই কলপাতত খোৱাটো বহুত দিনৰ আশা আছিলে। এই ডিছপ'জিবল পাতত খাই খাই আমুৱাই গৈছিলে, আৰু গুৱাহাটীতনো ক'ত কলপাত পাব। আজি পালোঁ আৰু ভাগ্যৰ ফলত। এয়া কলপাত কাটি লৈছোঁ, লৈ এই অকণমান এনেকৈ জুইত সেকি লৈছোঁ। সেকি ল'লে তাৰমানে নাফাটে, সেইকাৰণে অলপ সেকি লৈছোঁ। এতিয়া ইয়াতে ভাত বাঢ়িম। আজি খুব ভাল লাগিছে কলপাতত খাম। ভাত বাঢ়ি ল'লোঁ। এতিয়া চায়েই তাৰমানে কিমান ভাল লাগে চাওকচোন, পাতখনত ভাতখিনি দিয়াৰ লগে লগে এয়া কিমান ধুনীয়া লগা হৈছে। এনেকৈতো সদায় খাব পাৰিলেতো কথাই নাছিলে, কিন্তু পাতটো পাবও টান নহয় ইয়াতে। যি হওক, এতিয়া ভাত বাঢ়িলোঁ, এতিয়া খাই লওঁ আমি গৰমে গৰমে। ভাত পানী খাই উঠিলোঁ। এয়া কলপাতখিনি পেলাই দিওঁ এতিয়া। কেতিয়াবা সঁচাকৈ খুব ভাল লাগে এনেকুৱা বস্তুবোৰত খাই কেনে। সদায় আৰু কিমান কাঁহী এইবিলাকত খাই থাকিম। এনেকৈ কলপাত হওক বা এনে ভোজপাত হওক, এইবোৰত খাই খুব ভাল পাওঁ। সেইকাৰণে খাওঁ আৰু আজি কলপাতখন ভাগ্যত পাই গ'লোঁ, সেইকাৰণে খাই দিলোঁ। খুব ভাল লাগিল, তৃপ্তিৰে এসাঁজ খালোঁ কলপাতত তাকো। আৰু গুৱাহাটীত ধৰক কলপাতটো নায়েই তেনেকৈ, কাৰণ দেৱালী এটা আহিলেও আমি কিনিব লগা হয়। একদম মানে নাটনি, সেইকাৰণে পালোঁ আজি ভাগ্যৰ